everyone, it's me, Miss Danisha Sahari, and welcome back to my YouTube channel. Namaskar, আপোনালোক সকলোকে আজি মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক বহুত ভালে কুশলে আছে। মোৰো ভাল। মই দিছো আপোনালোকৰ সৈতে এটা নতুন ভিডিও এটা লৈ আহিছো। সেই ভিডিওটো হৈছে আজি মই গাঁৱৰ ঘৰত যাম, মই কেনেকৈ মোৰ জাৰ্নিটো কৰো, সেই জাৰ্নিটো আপোনালোকক দেখুৱাম। আৰু মই ফালগুছিৰ পৰা আহিলো আৰু আপোনালোকে আজি 1 জানুৱাৰী মই ফালগুছিৰ পৰা আহিলো আৰু বৰ্তমান এতিয়া বাজিছে আপোনাৰ পাৰত মই কেকটো কাটি কিনে ফালগুছিৰ পৰা আহিলে আপোনালোকে ভিডিঅ' চাগে দেখিলে আৰু এতিয়া যাব ওলাইছো মোৰ গাঁৱৰ ঘৰত। আধা ঘণ্টামান পিছত মই গাঁৱৰ ঘৰত যাম, আপোনালোকে দেখুৱাইছো। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আৰু বৰ্তমান আমি ঘৰৰ পৰা ওলালো, মই পাপা আৰু মা, আৰু গতিকে আৰম্ভ কৰিছিলো আমাৰ তিনিওটাৰ আপোনালোকৰ সৈতে চিপাঝা অভিমুখে যাত্ৰা। আপোনালোকে জাৰ্নিটো চাই যাওক। আৰু পুৰা মাস্ক মাৰি আমি ওলাইছো ঘৰৰ পৰা। মোৰ অলপমান মাতটো ভাঙি আছে আৰু অলপমান কাহো হৈছে লগতে হা। আৰু এইটো হৈছে মই, আৰু এই কাপোৰ চাপোৰ বহুত ফুল হৈ আছে যিহেতু আমি বিহুলৈকে থাকিম সেইকাৰণে। আৰু এই আমাৰ পৰিৱেশ গাঁৱৰ নহয় গুৱাহাটীৰ। আৰু এয়া পালোঁ আমি পল্টন বজাৰ, গুৱাহাটী পল্টন বজাৰ পাইছোঁ। তাৰপিছত আৰু নেক্সট কি আছে আপোনালোকে দেখুৱাই আছোঁ। আৰু ফাইনেলি আমি মালিগাঁও পালোঁ। মালিগাঁও ব্ৰিজখনটো বনাই আছে, আপোনালোকে জানে কিমান ট্ৰেফিক জাম হয় ইয়াতে। আজি বাৰু আমাৰ ট্ৰেফিক জামটো কম হয় কাৰণ আমি ৰাতিপুৱাই ওলাইছোঁ 12টামান বজাতে। আমি বেলেগ ৰাস্তাতে যাম মালিগাঁও পাৰ হৈ কিনে। আৰু মোক অকণমান ATMত যাব পাপাই। আৰু এতিয়া অকণমান তেল লৈছোঁ ইয়াতে গাড়ীত। বাকী যাত্ৰাটো আপোনাক পাপাই তেল ল'ব গৈছে ডিজেলৰ, আৰু দেখুৱাই আছোঁ। ফাইনেলি আমি গুৱাহাটী পাৰ হ'লোঁ, শৰাইঘাট ব্ৰিজ পাৰ হ'লোঁ আমি, আৰু লগতে এতিয়া পাইছোঁ আমিনগাঁও। আৰু এইখিনি ঠাই মোৰ বৰ প্ৰিয়। ওখ গছ পাহাৰ, কিমান যে ভাল লাগে এই দৃশ্যটো। অ' মাই গড। আৰু আজি যে বতৰটো ইফালে ইমান ঠাণ্ডা পৰিছে, খুব ঠাণ্ডা লাগিছে মোৰ। ইমান ঠাণ্ডা আজি, আৰু ইমান কুঁৱলী নহয়। 12টামান বজাতে। আৰু এয়া ফাইনেলি আমি টোল গেট পাই গ'লোঁ, আৰু পাব হৈছে আৰু আমাৰ ঘৰখন। আৰু ফাইনেলি আমি বাইহাটা চাৰিআলি পালোঁ, মেইন ৰাস্তা। আৰু আমি এতিয়া গৈ আছোঁ আমাৰ গাঁৱৰ ঘৰলৈ। ইয়ে। ফাইনেলি আমি নগাঁও সোমালোঁ, অৰ্থাৎ তিনিচুকীয়া আমি পাই গ'লোঁ। আৰু এতিয়া যাই আছোঁ গাঁৱৰ ঘৰলৈ। অকণমান আগতে আমি ৰখি আছোঁ মিঠাই ল'বলৈ, অৰ্থাৎ বুন্দিয়া ভুজিয়া যি নহওক আমি ল'বলৈ গৈ আছোঁ। অলপ আগত আমি চাই থাকোঁ ভিডিঅ'টো।
ৰৈছোঁ অলপমান লাউজানৰ ফালে দৰঙৰ লাউজানৰ ফালে পাপাই কিবা দোকান আনিব গৈছে আৰু এই মা অলপমান ৰৈছোঁ আৰু ঘৰত গ'লে আৰু লগ পাই আছোঁ অলপ দেৰি আগতে ঘৰ পাইছোঁহি আৰু এয়া মোৰ ভণ্টি হাই এটা কৰি দিয়া তাৰপিছত এতিয়া আমি অলপমান নিহাৰিকা আমাৰ সকলোৰে মৰমৰ প্ৰাণবিন্দু খুৰাৰ ছোৱালী নিজেই নিজৰ নাম দি লৈছে লেকো আৰু মোৰ নাম দিছে মইনাবা মোক দেখিলে পাগল হৈ যায় তাই জন্মৰ পৰা দেখি আহিছে যে তাইৰ লগত খেলা ধূলা তাইক লগত দুষ্টু কৰা এতিয়া চব পাৰ্টনাৰ হৈছোঁ মই বৰ মন গ'ল যাতে ক'ৰবাত সময় কটাবলৈ সেইকাৰণে মই আহিছোঁ মোৰ চিপাচাৰ ঘৰলৈ আৰু কেইটামান আছে বিশেষ কাৰণ লাহে লাহে আপোনালোকে গম পাব আৰু ভিডিঅ'বোৰ পাই থাকিব ইমান ধুনীয়াকৈ খেলে মোৰ লগত তাই খুব ভাল পায় মোক আৰু তাই মই ঘৰলৈ গ'লেই কয় মইনাবা থাকা না প্লিজ থাকা না ইমান ধুনীয়াকৈ মোক মৰম কৰে তাইকো মই খুব মৰম কৰোঁ এয়া বাই বাই the video if you have enjoyed the video then don't forget to like comment share and subscribe to my YouTube channel and yes do not forget to press notification bell icon so that one video can upload notify next video is coming soon till then take care bye bye and I love you